নমস্কাৰ বৰ্ণিকা ট্ৰেন্সলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যিহেতু বিহুলৈ বেছি দিন নাইয়েই গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে কিছু গামোচাৰ কালেকচন লৈ আহিছো গামোচাবোৰ একেবাৰে পিওৰ মাছৰা সূতাৰ হাতে বোৱা এইখন মেলি দেখাই দিছো দেখিছে ইয়াৰ দীঘলটো আছে 60 ইঞ্চি আৰু বহলটো 24 ইঞ্চি এইখন দেখিছে ফুলৰ ডিজাইনটো খুবেই ধুনিয়া আন এটা ডিজাইন দেখাই আছো এইখন ইয়াতো দুইফালে ফুল দিয়া আছে ইয়াৰো দীঘলটো 60 ইঞ্চি বহলটো 24 ইঞ্চি এইটো ফুলৰ ডিজাইনটো চাই লব আপোনালোকে এখন বা দুখনো লব পাৰে আৰু যদি 10 খনৰ ওপৰত লয় তেনেহলে হোলসেল প্ৰাইস ধৰা হ'ব এতিয়া দেখুৱাবলৈ লৈছো এইখন ইয়াৰ দুইফালে ফুল আছে দীঘলটো 60 ইঞ্চি আৰু বহলটো ইয়াৰ 27 ইঞ্চি মাজত উকা হ'ব এইখনৰ প্ৰাইসটো হ'ব 260 টকা ফুলৰ ডিজাইনটো চাই লব আন এখন দেখুৱাইছো ফুলৰ ডিজাইনটো বেলেগ বাকি একেই 60 ইঞ্চি দীঘল আৰু 27 ইঞ্চি বহল মাজত উকা থাকিব এইটো ডিজাইনৰ এতিয়া আন এখন দেখুৱাবলৈ লৈছো মাজত বুটা দিয়া গামোচা এইখন দেখিছে ধুনিয়া ধুনিয়া বুটা দিয়া আছে 5 লাইন বুটা দিয়া আছে ইয়াৰ ফুলৰ ডিজাইনটো চাই লব এইবিলাক বুটা এইখনৰ প্ৰাইস হ'ব 340 টকা গামোচাবোৰ যদি আপোনালোকে লব বিচাৰে তেনেহলে আমাৰ হোৱাটসঅ্যাপ নম্বৰত যোগাযোগ কৰিব আপোনালোকে যদি 10 পিছৰ ওপৰত লব বিচাৰে তেনেহলে হোলসেল প্ৰাইস ধৰা হ'ব এতিয়া আন এখন মাজত বুটা দিয়ায়ে দেখুৱাবলৈ লৈছো ইয়াত ৰোলেজ দিয়া আছে দেখিছে ইয়াৰ কোৱালিটিও খুবেই ভাল চাই লওক ওচৰৰ পৰা ফুলৰ ডিজাইনটো চাই লব এইখনৰ প্ৰাইস হ'ব আপোনাৰ 400 টকা এতিয়া এইখন চাব এইখনত মাছৰাজত পাট সূতা বোৱা হৈছে এইখন যথেষ্ট আহল বহল হয় দীঘল দেখিছে ইয়াৰ দীঘলটো 72 ইঞ্চি আৰু বহলটো আছে 29 ইঞ্চি আৰু আঁচলৰ ডিজাইনটো খুবেই ধুনিয়া কৰি দিয়া হৈছে জাপি ফুলৰ আৰু বুটা আছে মাজত ৰোলেজ দিয়া আছে দেখিছে চাইলক আৰু ইয়াৰ দহি বিলাকো গুঠি দিয়া আছে ধুনিয়াকৈ এইখনৰ প্ৰাইস হ'ব 560 টকা গামোচাখনৰ কোৱালিটি খুবেই ভাল আঁচলটো চাই লওক ওচৰৰ পৰা দেখাইছো যথেষ্ট আহল বহল আছে এতিয়া দেখুৱাবলৈ লৈছো পিন্ধাৰ কাৰণে ব্যৱহাৰ কৰা পিওৰ মাছৰাজি সূতাৰ তেলছ এইখনৰ দীঘল আছে 80 ইঞ্চি আৰু বহলটো হ'ব 32 ইঞ্চি যদি আপোনালোকক এনেকুৱা তেলছ লাগে তেনেহলে আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ প্ৰাইস হ'ব 350 টকা এইখন এখন ইয়াৰ দীঘলটো 70 ইঞ্চি বহলটো 32 ইঞ্চি এইখনৰ প্ৰাইস হ'ব 300 টকা যদি আপোনালোকে আমাৰ পৰা গামোচাবোৰ লব বিচাৰে তেনেহলে আমাৰ হোৱাটসঅ্যাপ নম্বৰত যোগাযোগ কৰিব ধন্যবাদ